নমস্কাৰ এছামিজ হেল্প টিপছ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক ভেদাইলতাৰ বিষয়ে কিছু কথা জনাম। ভেদাইলতা হৈছে এবিধ ঔষধি গুণসম্পন্ন বনশাক। ইয়াত আছে যথেষ্ট ঔষধি গুণ। ডায়েৰিয়া ৰোগ হ'লে আপোনালোকে ভেদাইলতা খাব পাৰে। পেটৰ বিভিন্ন প্ৰকাৰৰ ৰোগ, অৰুচি, গ্ৰহণী আদিত ভেদাইলতাৰ যদি জোল বনাই খোৱা হয় সুফল পোৱা যায়। বাত বিষত যিসকল ব্যক্তিয়ে আক্ৰান্ত হৈছে তেওঁলোকে ভেদাইলতাৰ ৰস খালে আৰোগ্য লাভ কৰিব। অস্ত্ৰ ৰোগত ভেদাইলতাৰ শিপাৰ ৰস খাব লাগে। ভেদাইলতা শক্তিবৰ্ধক, পাত আৰু শিপাৰ ৰস নিয়মীয়াকৈ খাব লাগে। দাঁতৰ বিষতো ভেদাইলতা গুটি খাব লাগে। ভেদাইলতাৰ ৰস খালে স্নায়ু ৰোগত বহুত সুফল পোৱা যায়। হাত ভৰিৰ হাড় ভাঙিলে বা মচকা খালে ভেদাইলতাৰ পিহি তাৰ ৰসৰ প্ৰলেপ দিলে বিষ কমে। ভেদাইলতাৰ ৰসে হজম শক্তি বঢ়ায়। ছালৰ ৰোগত ভেদাইলতাৰ ৰসৰ প্ৰলেপ দিলে সুফল পোৱা যায়। প্ৰসূতিসকলক প্ৰসৱৰ আগে পিছে ভেদাইলতাৰ চাটনি বনাই খুৱাব লাগে। গা আৰু বুকুৰ বিষতো ভেদাইলতা বহু পৰিমাণে উপকাৰী। গতিকে গম পালেনে ভেদাইলতাৰ কিমান ঔষধি গুণ আছে। সেইকাৰণে আমি এই ভেদাইলতাৰ পাত যিমান পাৰোঁ সিমান আঞ্জা বনাই খাব লাগে। আজিৰ ভিডিঅ'টো ইমানেই। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱী আৰু পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰি দিব। আৰু যিসকলে মোৰ চেনেলটো পোনপ্ৰথমবাৰৰ বাবে চাইছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অন কৰি ৰাখিব। তেতিয়াহে মোৰ আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে সৰ্বপ্ৰথমে পাই যাব। পুনৰ উপস্থিত হ'ম আন এটি নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ আহিলোঁ। ধন্যবাদ।